আসসালামু আলাইকুম রহমতুল্লাহি বাৰকাতুহু বন্ধুসকল কেনেকুৱা আছে নিশ্চয় ভাল নহয় জানো মই ভাল আছোঁ আলহামদুলিল্লাহ। আজি আপোনালোকৰ সন্মুখত এটা ঔষধি গছ লৈ আলোচনা কৰিম। ঔষধি গছজোপা হৈছে আপোনাৰ ঘৃতকুমাৰী। এই ঘৃতকুমাৰীৰ নামটো আপুনি শুনিলে এটা অপৰিচিত ঔষধি গছ বুলি আপুনি ভাবিছে, কিন্তু আপুনি যিটোক এল'ভেৰা নামেৰে জানে সেইটোৱে হৈছে ঘৃতকুমাৰী। এই ঘৃতকুমাৰী গছৰ বহুতো গুণাগুণ আছে। কেইবা হাজাৰ আগৰ পৰাই মানুহে এই ঘৃতকুমাৰীক ঔষধি গছ হিচাপে বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছে। ঘৃতকুমাৰী বা এল'ভেৰা কেইবা হাজাৰ বছৰ আগৰে পৰা মহা ঔষধ হিচাপে ব্যৱহাৰ হৈ থাকিলেও ই কেতিয়াবা ঘাতক হ'ব পাৰে, কাৰণ ইয়াৰ প্ৰজাতি বহুত বিধৰ আছে। 300 বিধ প্ৰজাতিৰ ঘৃতকুমাৰী আছে। ইয়াৰ কিছুমান আছে বিষাক্ত আৰু কিছুমান বহুত গুণসম্পন্ন, আৰু কিছুমান আছে কম গুণসম্পন্ন। আৰু এই ঘৃতকুমাৰী বা এল'ভেৰা অঞ্চলভেদে ইয়াৰ গুণাগুণৰো পাৰ্থক্য হৈ থাকে। ঘৃতকুমাৰী বা এল'ভেৰা কিছুমান আয়ুৰ্বেদিক ঔষধত মূল উপাদান হিচাপে ব্যৱহাৰ হয়। ঘৃতকুমাৰীৰ ৰস ব্যৱহাৰ কৰিলে শৰীৰ তথা তেজত থকা বিষাক্ত পদাৰ্থ অথবা টক্সিন ঘাম আৰু পেচাবৰ সহায়ত নিৰ্গত হয় আৰু শৰীৰ শোধন কৰে। হজম শক্তি বৃদ্ধিত, প্লীহা ৰোগ, স্ত্ৰী ৰোগ, ৰক্তহীনতা, ঘাঁ, আলচাৰ আদি বিভিন্ন ৰোগত বহু বছৰ আগৰে পৰা আয়ুৰ্বেদিক ঔষধ হিচাপে আপোনাৰ ঘৃতকুমাৰী ব্যৱহাৰ হৈ আহিছে। বহুত ধৰণৰ ছালৰ ৰোগ আৰু বহুত ধৰণৰ পেটৰ ৰোগত এই ঘৃতকুমাৰীৰ আয়ুৰ্বেদিক ঔষধ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ঘৃতকুমাৰী বা এল'ভেৰাৰ আৰু বহুত গুণাগুণ আছে। আপুনি আপোনাৰ গৰমৰ দিনত কোঠালি ঠাণ্ডা ৰাখিবৰ বাবে টবত ঘৃতকুমাৰী লগাই সেই কোঠালিত থ'ব পাৰে। আৰু বহুতো গুণাগুণ এই ঘৃতকুমাৰীৰ আছে। ঘৃতকুমাৰী বা এল'ভেৰা ৰোপণ কৰাও একেবাৰে সহজ। আপুনি এটা গছপুলি যদি আপুনি লগায়, তেনেহ'লে চাব আপুনি কিছুদিনৰ ভিতৰত বহুতো গছ আপোনাৰ হৈ যাব। এইটো এটাৰ পৰাই বহুতো হ'ব। মই এটা গছপুলি লগাইছিলোঁ, তাৰে এই এটাৰ পৰা বহুতো হৈছে। মই সেইবিলাক লগাই আছোঁ আকৌ মোৰ খেতিত। প্ৰিয় বন্ধুসকল, মোৰ চেনেলখন এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক। ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক কৰক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপুনি যদি গ্ৰাম অঞ্চলৰ ভিডিঅ'বোৰ চাব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনখন দবাই দিব। তেনেহ'লে আপুনি সকলোৰে আগত ভিডিঅ'বোৰ চাব পাৰিব।